বন্ধু বান্ধৱীসকল পুৱাৰ শুভেচ্ছা জনালোঁ আপোনালোকক লগতে জনালোঁ আমাৰ ইউটিউব চেনেল লেটেষ্ট লাৰ্ণলৈ স্বাগতম আশা কৰোঁ আপোনালোক চাগে ভালে আছে হয় ভালে থাকক সকলো কুশলে থাকক আজি আপোনালোকলৈ বুলি লৈ আহিছোঁ উদ্ভিদৰ আন এটি খণ্ড যিটো খণ্ডৰ যোগেদি আপোনালোকলৈ আগবঢ়াই দিছোঁ এছ এলফাবেটৰ অন্তৰ্গত বিশেষ এজোপা উদ্ভিদৰ কথা আৰু আলোচনা দেখুৱাইছোঁ এইজোপা উদ্ভিদ যাৰ ইংৰাজী নাম সুইট বেজিল ষ্টেভিয়া বা হানি প্লেণ্ট বৈজ্ঞানিক নাম ষ্টেভিয়া ৰাবোডিয়ানা আৰু অসমীয়াত যাক কোৱা হয় মিঠা তুলসী বা মৌ তুলসী বুলি এই মিঠা তুলসী এষ্টেৰাচি গোত্ৰৰ অন্তৰ্গত মিঠা তুলসী হৈছে এবিধ কোমল বৰ্ষজীৱী উদ্ভিদ গছজোপা প্ৰায় 2.5 ফুট ওখ হয় সুগন্ধিযুক্ত দীঘলীয়া পাতবোৰ 2.5 চেণ্টিমিটাৰৰ পাতৰ কাষবোৰ খাজ কটা ফুলবোৰ সৰু এই নলাকৃতিৰ সৰু ফুলবোৰৰ 5টাকৈ বগা পাহি থাকে আৰু ইয়াক টাৰ্মিনেল থোপত বহন কৰা হয় পাতৰ সোৱাদ মিঠা ফুল ফুলাৰ পাছত পাত খাবলৈ কিন্তু মিঠা নহয় সেয়েহে পাতৰ মিঠা সোৱাদ অক্ষুণ্ণ ৰাখিবলৈ ফুলবোৰ ফুলাৰ আৰম্ভণিতেই ইয়াক আঁতৰাই পেলোৱা হয় এই গছৰ অংকুৰণ বীজৰ পৰা হোৱাটো কঠিন সেয়েহে বেছিভাগ গছৰ খেতি কলমৰ পৰাই কৰা হয় বালিয়হীয়া আৰু পলসুৱা মাটিত ইয়াৰ খেতি ভাল হয় অৰ্থাৎ ই উষ্ণ আৰ্দ্ৰ জলবায়ুত লাভৱান হয় এই ষ্টেভিয়া বা মিঠা তুলসীৰ পাত পাতল সেউজীয়া এইবিধ শ্ৰী তুলসী আৰু লাকি তুলসী নামেৰেও পৰিচিত এই তুলসী পূজাতো ব্যৱহৃত হয় ইয়াক ৰাধা তুলসী বুলিও কোৱা হয় এই তুলসীৰ আছে 5000 বছৰীয়া ঐতিহ্য ইয়াৰ আদি বসতিস্থল যদিও ভাৰতীয় অঞ্চল কিন্তু দুখজনক যে এই অঞ্চলবোৰত এই তুলসী এতিয়া বিলুপ্ত প্ৰায় সঠিকভাৱে বংশবিস্তাৰ আৰু সংৰক্ষণ নোহোৱাৰ বাবেই হয়তো এনে অৱস্থা ষ্টেভিয়া বা মৌ তুলসী মানৱ স্বাস্থ্যৰ বাবে আশীৰ্বাদ স্বৰূপ মানৱ শৰীৰৰ বাবে অত্যাৱশ্যকীয় 15টা খনিজ দ্ৰব্য আৰু ভিটামিনেৰে পৰিপুষ্ট এই মৌ তুলসী এইবোৰৰ ভিতৰত অন্যতম মেগনেছিয়াম পটাছিয়াম জিংক ফছফৰাছ নিয়াচিন কেলছিয়াম ভিটামিন এ আৰু চি প্ৰথমতে দক্ষিণ আমেৰিকাৰ পাৰাগুৱেত ইয়াৰ খেতি আৰম্ভ কৰা হৈছিল যদিও পিছলৈ জাপান ব্ৰাজিল কোৰিয়া থাইলেণ্ড টাইৱান আৰু শেষত ভাৰততো এই খেতি কৰিবলৈ আৰম্ভ কৰে গৱেষণাৰ পৰা পোৱা গৈছে যিহেতু ষ্টেভিয়া প্ৰাকৃতিকভাৱে মিঠা আৰু ই সম্পূৰ্ণ কেলৰিমুক্ত ঔষধি গুণসম্পন্ন এবিধ গছ যাৰ কাৰণে দেহত কোনো পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি নকৰে এই কেলৰি কাৰ্বহাইড্ৰেট কেমিকেল কলেষ্ট্ৰল ফ্ৰী ষ্টেভিয়া মানুহে বিভিন্ন ক্ষেত্ৰত প্ৰয়োগ কৰাৰ আৰম্ভ কৰিছে সাধাৰণ চেনিতকৈ 100 বা 200 গুণ বেছি মিঠা ষ্টেভিয়া ই চেনিৰ বিকল্প হিচাপে সমগ্ৰ দেশতে এতিয়া নৱজাগৰণৰ সৃষ্টি কৰিছে দৰ্শকসকল এতিয়া আহিছোঁ এই উদ্ভিদৰ স্বাস্থ্য সম্পৰ্কীয় উপকাৰী কথাখিনিৰ মাজলৈ প্ৰতিদিনেই বাঢ়ি অহা উচ্চ ৰক্তচাপ তথা মধুমেহ ৰোগীৰ বাবে 100% কেলৰিমুক্ত এই তুলসী যেন প্ৰকৃতিৰ উপহাৰ স্বৰূপ তুলসীৰ কেঁচা পাত 5-6 খিলামান প্ৰতিদিনেই চুবাই খাব লাগে নাইবা এই গছৰ পাত শুকুৱাই গুৰি কৰি এচামুচকৈ একাপ পানীত মিহলাই দিনে দুবাৰকৈ খাব লাগে ই মেদবহুলতা নাশ কৰে ই বেক্টেৰিয়া ৰোধ কৰে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে উফি আৰু চুলিসৰা ৰোধ কৰে ধূমপান তথা মাদক দ্ৰব্য ত্যাগ কৰাত সহায় কৰে ই এণ্টিছেপ্টিক এণ্টিবেক্টেৰিয়েল এণ্টিভাইৰেল ঔষধি গুণসমূহ থকাৰ হেতুকে ইয়াক দাঁত আৰু হাড়ৰ লগত জড়িত সমস্যাটো লাভকাৰী বুলি গণ্য কৰা হয় শেষত কওঁ মৌ তুলসীৰ শুকান পাত বাত বিষ গাঁঠিৰ বিষ মগজুৰ কৰ্কট ৰোগ দৃষ্টিহীন স্মৃতিশক্তি হ্ৰাস আদি ৰোগৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে বন্ধু বান্ধৱীসকল মিঠা তুলসী বা ষ্টেভিয়াৰ কথা ইমানখিনিকে কৈ মই আজিৰ ভিডিঅ'টো সামৰিব ওলাইছোঁ জানিব বিচাৰিছোঁ আজিৰ এই খণ্ডটো চাই কেনে পালে বাৰু ভাল লাগিলে এটা লাইক কৰি আনৰ লগতো শ্বেয়াৰ কৰি দিব
লগতে আজিৰ ভিডিঅ'টোৰ সম্পৰ্কত আপোনালোকৰ পৰা এটা সুপৰামৰ্শ বিচাৰিছোঁ কাৰণ আপোনালোকৰ পৰা পোৱা সুপৰামৰ্শইটো আমাক আৰু আগুৱাই যোৱাত সহায় কৰিব নতুন এটা জ্ঞানবৰ্ধক ভিডিঅ' লৈ মই ভাৰ্গবীয়ে আকৌ আহিম আপোনালোকৰ মাজলৈ তাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিব আকৌ তেনেহলে আজিলৈ বিদায় লওঁ ধন্যবাদ